স্বাগতম পুনৰ একবাৰ প্ৰীতম শৰ্মাছ ৱৰ্ল্ড মানে নামটো চেঞ্জ কৰিছোঁ দিয়ক প্ৰীতম শৰ্মাছ ৱৰ্ল্ড কৰি দিছোঁ তো বানপানী চাৰিওফালে গমে বেছি নেক্সট এমজেৰ ভিডিঅ' এৰি পেলাই নেক্সট আৰু এইটো ভিডিঅ' বনাইছোঁ তো যাই আছোঁ আমি আজি পাগলা দিয়াৰ পানী দেখাব আপোনালোকক তো তাতে যাম তো বানপানী গমে বেছি কেনেকা কি ক'ত কেনেকা হৈ আছে তো কাৰ ভালে পানী উঠছি কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিয়ক তো যাই আছোঁ আমাৰ ওচৰতে থকা পাগলা দিয়া নদীৰ পানী চাবা পানী বাচছি না কমছি না কি কেছ মানে শুনিহে আছোঁ নিজৰ চকু দি নাচালে বিশ্বাস নহয় তো যাই আছোঁ পাগলা দিয়া পানী চাবা এইটো পকা আহি গ'ল ক'বাৰ পৰাই দেখছি তো চালো তো গাইজ এইটো হ'ল আমাৰ ঘৰৰ পিছফালে থকা মৰাজান অৱস্থা দেখছি গাইজ এইটো চেনেলত বহুকেইদিন ভিডিঅ' অহা নাছিল বহুকেইদিন মানে 2-3 মাহ নহয় দিয়ক 2 মাহমান ভিডিঅ' অহা নাই কাৰণ দুটা চেনেলত সমানে কাম কৰাটো সম্ভৱপৰ নহয় তো মই যিমান পাৰোঁ মাজে মাজে এটা দুটা ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম তো ইতিমধ্যে MZ তাৰমানে এটা কমেডি ভিডিঅ' দিলোঁ এইটো তাতে ভ্লগ দিয়া নাই সেইবাবে এইটো চেনেলতে মানে বানপানীৰ পৰিৱেশ অলপ দেখাম বুলি ভাবিছোঁ আপোনালোকক তো ভ্লগটো খাটা হ'ব হ'লেও চাই থাকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম তো গাইজ এখন যে পথাৰ দেখছি এখন হ'ল মই পঢ়া স্কুল অৰ্থাৎ আমাৰ শংকৰদেৱৰ কাষতে থকা পথাৰ আৰু আমি আহি পালোঁ এতিয়া আমাৰ পাগলা দিয়াৰ ওপৰত দি যোৱা দলংখন মানে যি আৰু ইয়াতে দেখছি মাছ মাৰি আছে তো এটা কিন্তু ভাল হৈছে গাইজ মানে মাছ পাইছে দিয়ক কিছু মানে বানপানীত মানে ফিচাৰী পৰা ওলাই অহা মাছখিনি মানে চব ইয়াতে মানে হৈছে আৰু তো মাছ কিছু পাইছে এইবিলাক মই অলপ জুম কৰি দেখাব চেষ্টা কৰিছোঁ তো মাছ চাওক এখন জালত নাই বাৰু এখন জাল ব্লেংক গেছি বাকী এই তাতটো মাৰি আছে মাছ মানে সকলোৱে মাছ মাৰি আছে আৰু মানুহ দেখছি না মানে ভোজকা দিছে বাকী এই চাইডেও বহুতে কয়লিঙি পাতিছে বহুতে এনেকৈ আশ্ৰা জাল মাৰিছে আৰু চাওকচোন এই তাত চাওক এক বুকু পানী চাগে গাই এক বুকু পানী এয়া চাওক এই মাৰিলাক পাইছিল কিবা এটা এই চাওক মাছ চাওক জুম কৰি দেখাইছোঁ চাওক কি ডাঙৰ মাছ পাইছে গাইছ বতৰটো এতিয়াও মেঘাচ্ছন্ন মেঘ দিছি মানে এইগিলা তাতে মাছ মাৰি আছে তো মেঘ দিছি অলপ আগে ৰ'দ দিলাক কিন্তু আৰু মেঘ তো বতৰে কি লীলা খেলা কৰিছে আৰু ভগৱান জানে আৰু মানে বৰুণদাই জানে আৰু তো সেইটো তো গাইছে আৰু অলপ মাছ মাৰা চালোঁ এতিয়া চাম একবাৰ লাষ্ট আমাৰ পাগলা দিয়াৰ পানীৰ লেভেলটো একবাৰ চাম চাই পেলাই ঘৰত যাম যাই পেলাই কি আৰু বাকী একদিন সোমাই থাকিব লাগে সেয়া সেনেকৈ চলি থাকিব তো চাই থাকক তো গাইজ এইটো হ'ল আমাৰ পাগলা দিয়া আৰু তো অলপ আগত দেখি পানী যাবা পাৰা যাব মাজত মানুহক লৈ তো সেই আৰু হ'ব দিয়ক তো গাইজ এনে নৰ্মেলি বহুতখিনি কমি থাকে আৰু তো এতিয়া লেভেলটো দেখিছে কেনে মানে ৰূপ লৈছে পাগলা দিয়াটো নাজনো আৰু কি হয় এপগে এইটো চাইড আৰু সেপগেটো সেইটো চাইড আছে আৰু বতৰটো মেঘামেঘিকৈ আহিছে এইটোৱে আছিল এটা সৰুকৈ বানপানীৰ ভিডিঅ' মানে বানপানী যিমানখিনি বাৰু আপডেট দিবলৈ চেষ্টা কৰিলোঁ আমাৰ কাষতে থকা পাগলা দিয়া নদীত আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তো সেই আৰু তো ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবখিনি কৰি দিব আৰু এটা সুন্দৰ কমেণ্ট মাৰি দিয়ক সুন্দৰ মানে কি আৰু বানপানীৰো কমেণ্ট মাৰক আপোনালোকৰ ফালে পানী উঠছি না উঠা নাই বাকী বতৰটো দেখছি আৰু এনেকৈ ডাৱৰীয়াকৈ আহিছে মানে আৰু ভাল হ'ব আৰু তো সেই আৰু যদি বাচি বাচি থাকোঁ নেক্সট ব্লগত লগ পোৱাৰ আশাৰে টিল দেন আজিলৈ বাই বাই